তেনেহ'লে তই ডাইভৰ্চ দিয়াটোৱে খাটাং সিদ্ধান্ত ল'লি। খাটাং বুলিয়ে ধৰিবলৈ আকৌ কি আছে? এনেকুৱা ছিৰিয়াছ কথাত মনৰ দুধুৰ মুধুৰ অৱস্থা কিন্তু ভাল নহয়। পাছত পস্তাবি। নহয় এইখিনিতে এটা সমস্যা আহি পৰিছে। কি? মিকি আৰু বিকিক লৈ সমস্যাটো হৈছে। বুজাই ক। মানে মিকি আৰু বিকিয়ে মাক দেউতাকক কাকো এৰিব নোখোজে। ডাইভৰ্চৰ পাছত সুজাতা আৰু মই বেলেগে বেলেগে থাকিব লাগিব। তেতিয়া সিহঁতে মাক বা দেউতাক যিকোনো এটাকহে পাব। সেইটোতো হয়েই। ডাইভৰ্চৰ অৰ্থই হৈছে ছেপাৰেট। সেই কথাটোকে সিহঁত দুটাই বুজিব নোখোজে। এইটো একেবাৰে স্বাভাৱিক কথা। ডাইভৰ্চৰ অৰ্থ বুজিব পৰাকৈ সিহঁতৰ বয়সেই বা হৈছে কিমান? 6-7 মান হ'লনে? মিকিৰ 7, বিকিৰ 5। তেনেহ'লে এই বয়সত ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ পৰা সমান মৰম বিচাৰিবই। জান যদি তই ডাইভৰ্চ ল'ব খুজিছ কিয়? ইমান অশান্তি কৰি আৰু কিমান দিন জীয়াই থাকিবি? জীয়াই থকাৰ অৰ্থই বা কি? সংসাৰ কৰিলে দুই এটা অশান্তি থাকিবই। সেইবোৰ সহ্য কৰিয়েই জীয়াই থাকিব লাগিব। নোৱাৰি আৰু। সহ্য আৰু কৰিব পৰাহেঁতেন ডাইভৰ্চৰ সিদ্ধান্ত নল'লোৱেই হয়। তেনেহ'লে সোনকালে ডাইভৰ্চটো লৈ পেলা। খেলা খতম। ল'মেই। পাৰিলে কাইলৈকে ল'ম। কিন্তু মিকি বিকিৰ কথাটোৰ কাৰণেহে। মিকি বিকিৰ কথা চিন্তা কৰিলে তই ডাইভৰ্চ ল'ব কেতিয়াও নোৱাৰিবি। গতিকে সিহঁতৰ কথা বাদ দে। কিন্তু মই যে সিহঁতৰ দেউতাক, পিতৃ হিচাপে মই সিহঁতৰ কথা চিন্তা কৰাটো মোৰ কৰ্তব্য। চা, তই এটা হাতেৰে দুটা শোল কেতিয়াও ধৰিব নোৱাৰ। তই এটা শান্তিময় জীৱন কটাবলৈ হ'লে ডাইভৰ্চ ল'বই লাগিব। আৰু তই মিকি বিকিৰ কথা চিন্তা কৰিবলৈ হ'লে এটা অশান্তিময় জীৱনে কটাই থাকিব লাগিব। এনে ক্ষেত্ৰত তোৰ কৰণীয় কি তই নিজেহে বেছি ভালকৈ জানিবি। নাই, মোৰ মূৰে কাম নকৰা হৈছে। সেয়ে তোৰ ওচৰলৈ আহিছোঁ পৰামৰ্শ বিচাৰি। নহয় উপায়। হহুৱালি। কিয়? মোৰ নিচিনা ডাংবৰলা এটাই তোক কি উপায় দিম কচোন? সংসাৰৰ তিতা মিঠাটো মই একোৱেই পোৱা নাই। নহয়, তই পাৰিবি দিব। তই লেখক মানুহ। তোৰ চিন্তাৰ চৰ্চা আনতকৈ বহুত বেলেগ। আৰু মোৰ চব সমস্যাৰ উপায়টো তয়েই দিয়। সেইটো হয় কি চব ক্ষেত্ৰতে থিয়ৰীৰ লগত প্ৰেক্টিকেল নিমিলিবও পাৰে। অৰ্থাৎ তোৰ আমাৰ লগৰ বিপুলক মনত আছেনে? আছে। কিন্তু ইয়াৰ মাজলৈ বিপুল আহিল কিয়? কৈ আছোঁ, শুনি যা। চাকৰি পোৱাৰ আগতে সি এবাৰ ৰঙালাওৰ খেতি কৰিবলৈ মন মেলি মোক এটা হিচাপ কৰি দেখুৱালে। তাৰ মতে 5 বিঘা মাটিত ৰঙালাও খেতি কৰি এবছৰত সি 2 লাখ টকা লাভ কৰিব পাৰিব। মই কিন্তু তাৰ কথাত একমত নহ'লোঁ। মোৰ হিচাপ মতে সি 20,000 পোৱাটো কঠিন হ'ব। মই হতাশ কৰিছোঁ বুলি সি মোক পেটে বেয়াই পালে। পাছত গম পালোঁ সি মাত্ৰ 10 নে 12,000 টকাহে পালে। তাৰমানে তই ইয়াৰ দ্বাৰা বুজাব খুজিছ তোৰ উপায়টো ফলপ্ৰসূ নহ'বও পাৰে। ঠিকেই বুজিছ। তথাপি দেচোন এটা, কিজানি কামত আহেই। ইমানকৈ ধৰিছ যেতিয়া দিম বাৰু এটা। কিন্তু তই যদি প্ৰথমেই মোৰ কথা শুনিলিহেঁতেন মোৰ ওচৰলৈ উপায় বিচাৰি কেতিয়াও আহিবলগীয়া নহ'লহেঁতেন। মানে মইতো তোক সুজাতাক বিয়া কৰাবলৈ মানাই কৰিছিলি। দস্তুৰমত কৰিছিলি। মোৰ ভালৰ বাবেই কৰিছিলি। কিন্তু তাৰ কাৰণে তই মোক পেটে বেয়াই পাইছিলি। আনকি সুজাতাৰ লগত মোৰ কিবা গোপন সম্পৰ্ক আছে বুলি সন্দেহ প্ৰকাশ কৰিছিলি। লাজ নিদিবি আৰু। তেনেকুৱা বয়সত মানুহৰ মন এনেকুৱাই হয়। হ'ব, বুজিছোঁ তোৰ কথা। কিন্তু তোক কথাবোৰ ইমান ফহিয়াই বুজাই দিয়াৰ পাছত তই মোৰ কথা শুনিব লাগিছিল। কি কৰিবি সেই সময়ত মই সুজাতাৰ প্ৰেমত প্ৰায় পাগল হৈ গৈছিলোঁ। তাতেই প্ৰথম প্ৰেম। সুজাতা অবিহনে জীৱন বৃথা যেন লাগিছিল। এইখিনিলৈকে ঠিকেই আছিল। প্ৰেমত পৰাটো একো বেয়া কথা নহয়, অপৰাধো নহয়। কিন্তু প্ৰেম আৰু বিবাহ দুটা বেলেগ বস্তু। কাৰণ প্ৰেমত চৰ্ত নাথাকে, বিবাহত থাকে। প্ৰেমত দায়বদ্ধতা নাথাকে, বিবাহত থাকে। প্ৰেমত যৌনতা নাথাকে, বিবাহত থাকে। তেনেহ'লে তই ক'ব খোজ নেকি প্ৰেম বিবাহ যুক্তিসন্মত নহয়? নকওঁ। প্ৰেমত যুক্তিৰ কথা আহিবই নোৱাৰে। তেনেহ'লে মই ক'ব খুজিছোঁ প্ৰেমত পৰাৰ পাছত যুৱক যুৱতী দুয়ো মানসিকভাৱে
বহুত ওচৰ চাপি যায়। আজিকালি অৱশ্যে শাৰীৰিকভাৱেও। সেই কথা বাদ, পৰস্পৰৰ ৰুচি অভিৰুচি, চিন্তা চৰ্চা, উচ্চ আকাংক্ষা, জীৱনবোধ জনাৰ পাছত প্ৰেমিক প্ৰেমিকাই ভাবি চোৱা উচিত, বিবাহৰ পাছত তেওঁলোক সুখী হ'বনে নহয়, জীৱনৰ সুদীৰ্ঘ পথত মৃত্যু সুখে দুখে হাতত হাত ধৰি আগবাঢ়ি যাব পাৰিবনে নাই। সেইবোৰ কথা মনত ৰাখিয়েইতো প্ৰেমিক প্ৰেমিকা বিয়াত বহে। নহ'লে বহে, কিন্তু তেনেই কম সংখ্যকহে। সৰহ সংখ্যকে বিয়াৰ পাছত যি হয় হ'ব, এৰা ধৰা কৰি চলি যাব, এনেকুৱা ধাৰণা কিছুমান পোষণ কৰিহে বহে। অৱশ্যে কিছুমান আৰু এটা যুক্তি সৃষ্টি কৰি লয়। কি? এওঁলোকে ভাবে শাৰীৰিক সম্পৰ্কই নাৰী পুৰুষৰ সম্পৰ্ক দৃঢ় কৰে। এবাৰ শাৰীৰিক সম্পৰ্ক ঘটাৰ পাছত তেওঁলোক আৰু পৃথক হ'ব নোৱাৰে। গতিকে বিভিন্ন ক্ষেত্ৰত পাৰ্থক্য থাকিলেও এওঁলোকে বিয়াত বহিবলৈ সংকোচ নকৰে। ফলত এওঁলোকৰ তোৰ নিচিনা অৱস্থা হয়গৈ। মোৰ ক্ষেত্ৰতো এনেকুৱাই হৈছিল বুজিছ। মানে সুজাতাৰ মনটোতকৈও শৰীৰটোৱেহে মোক বেছিকৈ আকৰ্ষণ কৰিছিল। তই যদি আমাৰ মানসিক আৰু শাৰীৰিক আকৰ্ষণক প্ৰেছাৰৰ লগত তুলনা কৰ, তেনেহ'লে আমাৰ প্ৰেমৰ প্ৰেছাৰৰ জোখ আছিল 20/80। এতিয়া বুজিলি নহয়, প্ৰেমৰ কাৰণে শৰীৰ নহয় মনহে মুখ্য। বাৰু এতিয়া এইবোৰ কথা বাদ দে, এতিয়া আচল কথালৈ আহ। তই আহিলিহে মই যাব পাৰিম। বলটোতো এতিয়া তোৰ হাতত। ঠিকেই কৈছ, কিন্তু প্ৰথমতে মই তোৰ পৰা দুটামান কথা জানি ল'ব লাগিব। কি কথা? সুজাতাৰ লগত তোৰ প্ৰথম মনোমালিন্য কেতিয়া হৈছিল? কি কথাত হৈছিল? বিকিৰ জন্মৰ আগে আগে, অৰ্থাৎ আজিৰ পৰা প্ৰায় 6 বছৰৰ আগে। কি কথাত? সুজাতাই বিকিক জন্ম দিব খোজা নাছিল। তাই বিকিৰ ক্ষেত্ৰত এবৰ্চন কৰিব খুজিছিল। কিয়? তাই দ্বিতীয় এটা সন্তান কামনা কৰা নাছিল। এটা সন্তানত তাই সন্তুষ্ট থাকিব খুজিছিল। তাৰ কাৰণে তহঁত আগে সাৱধান নহ'লি কিয়? হৈছিলোঁ। তেনেহ'লে এবৰ্চনৰ নিচিনা পৰ্যায় এটা কিয় পাবগৈ লগা হ'ল? তোৰ আগত আৰু কি লুকুৱাম? আচলতে সুজাতাই জন্ম নিয়ন্ত্ৰণৰ কাৰণে একে ঔষধেই সেৱন কৰিব খোজা নাছিল। কিয়? তেনেকুৱা ঔষধ খালে হেনো স্বাস্থ্য হানি হয়, পাছত জৰায়ুৰ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। সেইটো অৱশ্যে হয়, কিন্তু তোৰ ফালৰ পৰাওতো সাৱধান হ'ব পৰা অনেক উপায় আছিল। সমস্যাটোতো সেইটোৱেই, মই যিটো উপায়েৰে সাৱধানতা লৈছিলোঁ সেইটো উপায়ত তাই সন্তুষ্টই নহৈছিল, আচল সুখ নাপাইছিল। গতিকে আমি প্ৰাকৃতিক উপায় অৱলম্বন কৰিব লগা হৈছিল। তেনেকৈয়ে চলি আছিলোঁ। কিন্তু এবাৰ তাই হিচাপত খেলি মেলি কৰিলে। ফলত ভ্ৰূণ হত্যা যে এক মহাপাপ, অক্ষমনীয় অপৰাধ, সেই কথা তাইক তই বুজোৱা নাছিলি। সেই কথা মই তাইক কিয় বুজাব লাগে? তাইতো নিজেই এজনী শিক্ষিতা ছোৱালী। তথাপি তাইক মই বহুত বুজাইছিলোঁ, কিন্তু তাই কোনো পধ্যেই মান্তি হোৱাই নাছিল। ইপিনে ময়ো মোৰ সুঁতি এৰি দিয়া নাছিলোঁ। মই সাধাৰণ মনৰ স্থল চিন্তা চৰ্চাৰ সদায় আহাৰ নিদ্ৰা মৈথুন সৰ্বস্ব জীৱন এটাতে ব্যস্ত থকা মানুহ হ'লেও এনেকুৱা অমানৱীয় কাম কেতিয়াও কৰিব নোৱাৰোঁ। ভাগ্য ভাল, আমি স্বামী স্ত্ৰী আছিলোঁ। সুজাতাই গৰ্ভপাত কৰাব খোজা কথাটোতো মোৰ সন্মতিৰ প্ৰয়োজন আছিল। গতিকে কথাটোত মই সন্মতি নিদিয়াত সুজাতাই বিকিক জন্ম দিবলৈ বাধ্য হৈছিল। কিন্তু কি হ'ব, সেই তেতিয়াৰ পৰাই আমাৰ মাজত এটা ফাটৰ সৃষ্টি হৈছিল। একেবাৰে সৰু সৰু কথাতে তৰ্কাতৰ্কি, কেতিয়াবা মাৰপিট পৰ্যন্ত হৈ গৈছিল। অৱশ্যে তাৰ আগেও কিছুমান কথাত আমাৰ মাজত মত বিৰোধ হ'বলৈ আৰম্ভ কৰিছিল। যেনে মিকিক স্কুলত নিয়াৰ সময়ত হৈছিল। মই মিকিক অসমীয়া মাধ্যমৰ স্কুলত দিব খুজিছিলোঁ, কিন্তু সুজাতাই জোৰ দিছিল ইংৰাজী মাধ্যমৰ স্কুলত দিয়াত। এই ক্ষেত্ৰত অৱশ্যে তাইয়েই জয়ী হৈছিল। আৰু দেউতাৰ মৃত্যুৰ পাছত আৰু মাক মোৰ লগলৈ অনাৰ সময়ত মাক মোৰ লগত ৰাখিবলৈ সুজাতা কোনো পধ্যেই ৰাজি হোৱা নাছিল। তাইৰ কথা আছিল নিজৰ চাকৰি, 2টা সন্তানক প্ৰতিপালন কৰা, তাৰ মাজত মাক সেৱা শুশ্ৰূষা কৰাৰ নিচিনা অতিৰিক্ত বোজা এটা তেওঁ কেনেকৈ বহন কৰিব। কিন্তু এই ক্ষেত্ৰত সুজাতা জয়ী হ'ব পৰা নাছিল।
মোৰ কথা আছিল মা অবিহনে তাই মোক নাপালেহেঁতেন আৰু মোক নোপোৱাহেঁতেন তাই সন্তান দুটা কেনেকৈ পালেহেঁতেন। এতিয়া মাৰ ক'ত আছে? দস্তুৰ মত মোৰ লগত। এইটো তই ভাল কাম কৰিলি। এই ক্ষেত্ৰত তই যদি সুজাতাৰ লগত আপোচ কৰিলিহেঁতেন তোক মই এই মুহূৰ্ততে ইয়াৰ পৰা উঠাই পঠালোহেঁতেন। চিন্তা নকৰিবি, এই সুযোগ তই কেতিয়াও নাপাবি। ভাল কথা। আৰু কি কথাত তহঁতৰ মতভেদ হৈছিল? কাজিয়া লাগিছিল বহুত কথাত। গোটেইবোৰ ক'বলৈ গ'লে এখন মহাভাৰত হ'ব। আচল কথাটো তল পৰি যাব। ঠিক আছে, আৰু নালাগে ক'ব। যি বুজিব লাগে মই এইখিনিৰ পৰাই বুজিছোঁ। কিন্তু এইখিনিতে অইন এটা কথা আহি পৰিছে। কি কথা? ডাইভৰ্চৰ কথাটো কেৱল তয়েই চিন্তা কৰিছনে? সুজাতায়ো কৰিছে। তাইও কৰিছে। পৰাহেঁতেন তাই বিকিৰ কথাটোৰ সময়তে ডাইভৰ্চ ল'লেহেঁতেন। কিন্তু তেতিয়া তাইৰ চাকৰিটো পাৰ্মানেণ্ট হোৱাই নাছিল। তাই আৰ্থিকভাৱে দুৰ্বল আছিল। এতিয়াতো তাই মোতকৈও বেছি দৰমহা পায়। খাটিকহে তাই এতিয়া একো কথালৈকে পৰৱাই নকৰে। এইটো সুজাতাই নিজে কোৱা কথানে তই ভবা কথা? তাই নিজ মুখেৰে নক'লেও তাইৰ ভাৱ ভংগীৰ পৰাইতো এনেকুৱা যেনেই লাগে। তেনেহ'লে এইটো তোৰ ভুল ধাৰণা। কিয়? চা, টকা পইচাই সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে। তেনে হোৱাহেঁতেন ধনী মানুহবোৰৰ একোৱেই সমস্যা নাথাকিলেহেঁতেন। কিন্তু পৃথিৱীত তেওঁলোকৰে সমস্যা বেছি, মাথো সমস্যাৰ ধৰণবোৰ বেলেগ বেলেগ। ধৰি ল'লোঁ মিকি বিকিৰ সমস্যাটো সমাধান হৈ গ'ল, তহঁতৰ ডাইভৰ্চো হৈ গ'ল। তেতিয়াও তই নাভাবিবি তোৰ সমস্যাৰ সমাধান হৈ গ'ল বা তোৰ জীৱনলৈ শান্তি আহিল। বৰঞ্চ তোৰ সমস্যা বাঢ়িবহে, অশান্তিও বাঢ়িব। কেনেকৈ? তেনে সাধাৰণ কথা। সুজাতাৰ লগত তোৰ সম্পৰ্ক 12 বছৰ, 5 বছৰৰ প্ৰেমৰ, 7 বছৰৰ বৈবাহিক জীৱনৰ। এজনী মানুহৰ লগত ইমান দীৰ্ঘ সময় একেখন ছালৰ তলতে একেখন বিচনাতে কটোৱাৰ পাছত সেইজনী মানুহক সংসাৰৰ কিছুমান সাধাৰণ কথাতে ত্যাগ কৰিবলৈ ওলোৱাটো। বিকি আৰু মাৰ কথাটো তই সাধাৰণ কথাৰ শাৰীত পেলাইছ। নাই পেলোৱা বাৰু, গভীৰ কথাৰ শাৰীতে পেলাইছোঁ। কিন্তু এই কথা দুটাৰ বিপক্ষে সুজাতাৰো কিছুমান সবল যুক্তি থাকিব পাৰে, যিবোৰ যুক্তি তই মই হয়তো সহজেই দলিয়াই পেলাব নোৱাৰিবও পাৰোঁ। আৰু পঢ়ি থকা কালৰে পৰা সুজাতাক মই যিমানখিনি জানো, তাই ডাইভৰ্চৰ কথা চিন্তা কৰাহেঁতেন বিয়াৰ 2 বছৰ বা 3 বছৰৰ পাছতেই কৰিলেহেঁতেন। ইমান দিনলৈ কেতিয়াও বাট নাচালেহেঁতেন। কাৰণ তাই তোৰ শাৰীৰিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ প্ৰেমত পৰা নাছিল। তোৰ আৰ্থিক দিশটোৰ প্ৰতিও তাইৰ নজৰ নাছিল। তই কেনেকৈ জানিলি? তই যেনেকৈ মোৰ ভাল বন্ধু, তাইও মোৰ ভাল বান্ধৱী। তোৰ দৰে তাইৰ মনৰ কথাও মই ভালদৰেই জানো। তাইও আকৌ মোৰ দৰেই তোৰ ওচৰলৈ উপায় বিচাৰি আহিছিল নেকি? নাই অহা, হয়তো কেতিয়াও নাহিব। কেনেকৈ ক'লি? কাৰণ তাই সংসাৰৰ সৰু সুৰা সমস্যা আৰু অশান্তিবোৰ সহজভাৱে ল'বলৈ শিকিছে। তই শিকা নাই। সুজাতাৰ কথা বাদ দে এতিয়া, মোৰ কথালৈ আহিছোঁ। কিন্তু কি কথা পাতি আছিলোঁ মই পাহৰিয়ে গৈছোঁ। মোৰ বিবাহোত্তৰ জীৱনৰ সমস্যা আৰু অশান্তিৰ কথা। ডাইভৰ্চৰ পাছত তোৰ জীৱনলৈ প্ৰথমেই আহিব নিসংগতাৰ সমস্যা। প্ৰথম 2 দিনমান তোৰ নতুন অকলশৰীয়া জীৱন এটা ভালেই লাগিব। কিন্তু দিন যোৱাৰ লগে লগে তোৰ নিসংগতা সহ্য নোহোৱা হৈ আহিব। কিয়নো তই ইতিমধ্যে পৰিয়ালৰ লগত সমূহীয়া জীৱনত অভ্যস্ত হৈ গৈছিলি। নিসংগতা দূৰ কৰিবলৈ তই হয়তো সুৰাৰো আশ্ৰয় ল'বলৈ পাৰ। তেতিয়া তোৰ সামাজিক স্থান অৱনমিত হৈ যাব। নানাজনে তোক নানা প্ৰশ্ন কৰি ব্যক্তিব্যক্ত কৰি তুলিব। ডাইভৰ্চ কিয় ল'লা? পৰিবাৰৰ লগত কাৰোবাৰ কিবা গোপন সম্পৰ্ক গঢ়ি উঠিছিল নেকি? নে তোমাৰেই কাৰোবাৰ লগত থকা অবৈধ সম্পৰ্ক পৰিবাৰৰ পৰা পেলাইছিল? সন্তান দুটা এতিয়া কাৰ লগত? তোমাৰ লগত নে পৰিবাৰৰ লগত? সিহঁতক তুমি লগ কৰিব পাৰানে? লগ কৰিবলৈ কোৰ্টে অনুমতি দিছেনে? পৰিবাৰক তুমি কিবা কম্পেনচেশ্যন দিব লগা হৈছে নেকি? যদি হৈছে কিমান? তুমি আকৌ কাৰোবাক বিয়া কৰোৱাৰ কথা ভাবিছা নেকি? অকল তোৰেই নহয়, সুজাতা আৰু বিকি মিকিৰ জীৱনলৈও হৰেক ৰকমৰ সমস্যা আৰু অশান্তি আহি পৰিব। যেনে আৰ্থিক দিশত নুভুগিলেও সুজাতাই আন কিছুমান দিশত নিৰাপত্তাহীনতাত ভুগিব। আমাৰ সমাজত নাৰী লোভী মানুহৰ অভাৱ নাই। সেই মানুহবোৰে নানা অছিলালৈ তাইৰ ওচৰ চাপিবলৈ যত্ন কৰিব।
তাইক অসৎ পথলৈ টানি নিবলৈ চেষ্টা চলাব। বিকি মিকি লগৰ ল'ৰা ছোৱালীৰ লগত সহজ হ'ব নোৱাৰিব। কিছুমান সামাজিক ক্ষেত্ৰত সিহঁত হীনমান্যতাত ভুগিবলৈ ল'ব। এইবোৰে সিহঁতৰ মানসিকতাত প্ৰভাৱ পেলাব। সিহঁত খঙাল হ'ব, জেদী হ'ব, অন্তৰ্মুখী হৈ পৰিব। ধেৎ তেৰি, মই এইবোৰ কথা ভাবিয়েই চোৱা নাছিলোঁ। ভাবি চোৱাহেঁতেন তই ডাইভৰ্চৰ কথাটো মনলৈ নানিলিয়েহেঁতেন। এইখিনিতে বেলেগ এটা কথা মনলৈ আহিছে। কি তহঁত দুটাৰ মাজত এতিয়া শাৰীৰিক সম্পৰ্ক ঘটেনে? নাই, ঘটে, নিয়মিত ঘটে। তেনেহ'লেতো আৰু দিগদাৰ আছে। কিয়? তোৰ বয়স এতিয়া মাত্ৰ 45, ধৰি লৈছোঁ 60 বছৰ বয়সলৈ তোৰ যৌন শক্তি অটুট থাকিব। এইখিনি সময় তই দেহৰ চাহিদা কেনেকৈ পূৰণ কৰিবি? নে অফিচৰ কোনোবা পিত্ৰ-চিত্ৰৰ লগত তলে তলে চক্কৰ চলাই আছ? ডাইভৰ্চৰ পাছত তাই বিয়া কৰাই পেলাবি। ধেৎ, এইবোৰ কি কৈছ? মোৰ তেনেকুৱা একো ধান্দা নাই। অন্ততঃ সুজাতা লগত থকালৈকে মই তেনেকুৱা কথা কল্পনাই কৰিব নোৱাৰোঁ। তেনেহ'লে মোৰ প্ৰশ্নৰ উত্তৰ দে। দমন কৰি ৰাখিম? মিছা কথা, নোৱাৰ। নাৰীয়ে পাৰিলেও পুৰুষে যৌন স্পৃহা বেছিদিন দমন কৰি ৰাখিব নোৱাৰে। সেইটোৱে যদি হয়, তেনেহ'লে কাৰোবাক বিয়া কৰাব লাগিব কিয়? তেতিয়াও তই সম্পূৰ্ণ সুখী হ'ব নোৱাৰিবি। কিয়? সুজাতাৰ নিচিনা অতি সুন্দৰী যুৱতী এগৰাকী তই দুনাই পাৰ। তাতেই তই ডাইভৰ্চী মানুহ। এনেকুৱা মানুহলৈ ভাল ছোৱালী ক'ত আহিব কচোন? তই যদি কাৰোবাক প্ৰেমৰ জালত ফচাব পাৰ তেতিয়া বেলেগ কথা। এই বয়সত প্ৰেম একো অসম্ভৱ নহয়। ইয়াতকৈও বেছি বয়সত মানুহৰ প্ৰেম হয়। মোৰ দ্বাৰা আৰু নহ'ব। এবাৰ প্ৰেমত পৰিয়েই এতিয়াও জুলুকা জুলুকে পানী খায়ে আছোঁ। এইখিনিতে আৰু এটা কথা মনলৈ আহিছে। কি? তই ডাইভৰ্চ দিয়াৰ পাছত সুজাতায়ো যদি বেলেগ কাৰোবাক বিয়া কৰায়, তই জানো ঈৰ্ষাত জ্বলি পুৰি নমৰিবি? এইটোতো 16 অনাই সঁচা কথা। তেনেহ'লে তই জানো সুখী হ'ব পাৰিবি? কথাবোৰ বৰ গণ্ডগোলীয়া দেখোন। শুন, কথাবোৰ এনেকৈ বঢ়াই বঢ়াই নি থাকিব পাৰি। তাৰ ডাইভৰ্চৰ সপক্ষে বিপক্ষে নানা যুক্তি থিয় কৰাব পাৰি। কিন্তু লাভ একো নহ'ব। অৰ্থাৎ কথাটোৰ একো সু-সমাধান নোলাব। তেনেহ'লে মই এতিয়া কি কৰোঁ? মোৰ মতে তই ডাইভৰ্চ নোলোৱাটোৱেই শ্ৰেয়। কি? তহঁতৰ মাজত সৰু সুৰা খুটখা তৰ্কাতৰ্কি কাজিয়া পেচাল লগাৰ বাহিৰে বাকী দিশত তহঁতেতো স্বাভাৱিক জীৱনে কটাই আছ। একেলগে খাইছ, ফুৰিছ, বজাৰ কৰিছ, মন্দিৰলৈ গৈছ, জইণ্ট একাউণ্ট খুলিছ, জীৱন বীমাৰ পলিচি কৰিছ, আনকি নিশা একেলগে শুইছ। এইখিনিতে এটা নতুন কথা মনলৈ আহিছে। কি? তই অলপ আগেয়ে কৈছিলি নহয় সুজাতাৰ লগত তোৰ নিয়মিত যৌন সম্পৰ্ক স্থাপন হৈ আছে। কৈছিলোঁ। তহঁত দুয়োটাৰ মাজত যে প্ৰকৃত মনোমালিন্য ঘটা নাই, তহঁত দুয়োটাই যে কোনেও কাকো অন্তৰেৰে ত্যাগ কৰিব খোজা নাই, এই কথাটোৱেই ইয়াতকৈ ডাঙৰ প্ৰমাণ। ইমান পাক লগাই কথা নকবি, চিধাচিধি ক। মানে মানসিক আকৰ্ষণ নাথাকিলেও এহাল স্বামী স্ত্ৰী কেতিয়াও এনেকৈ সদায় একেখন বিচনাতে শুব নোৱাৰে। তহঁতৰ পৰস্পৰৰ প্ৰতি থকা মানসিক টানটো এতিয়াও শেষ হৈ যোৱা নাই। তাক জীয়াই ৰাখিবলৈ পাৰিলে বঢ়াবলৈ চেষ্টা কৰ। তেহে সংসাৰৰ আচল মধু পান কৰিব পাৰিবি। কি হ'ল? মনে মনে থাকিলি যে? মনত কিবা শুকুজা আছে নেকি? নাই, এটা কথা ভাবিছিলোঁ। কি? সুজাতাক বিয়া কৰাব খোজোতেও মই তোৰ পৰাই পৰামৰ্শ বিচাৰিছিলোঁ। তেতিয়া মই তোৰ কথা মনা নাছিলোঁ। আৰু এতিয়া সুজাতাক ডাইভৰ্চ দিব খুজি তোৰ পৰাই উপায় বিচাৰি আহিছোঁ। এইবাৰ পিছে মোৰ কথা মানিবিনে নাই? নামানিলে তই বেয়া নাপাবি জানো? নাপাওঁ। তেনেহ'লে মানিম। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।